নমস্কাৰ, মই অৰিন্দম। যেহেতু ৰক্ষাবন্ধন আৰু ৰাখী পূৰ্ণিমা আহিছে, সো এষ্ট্ৰলজিক্যাল কিবা ৰেমেডি আছে নেকি? মই পৰশনিতাৰ পৰা জানিব বিচাৰিছোঁ। এই কথা যেটা কোৱা যায়, ৰাখি পিন্ধোৱাৰ আগতে প্ৰথমতে গণেশ ভগৱানৰ পূজা কৰিলেতো খুব ইম্পৰ্টেণ্ট। কাৰণ বিঘ্ন বিনাশে গণেশে যাক ৰাখিডাল পিন্ধোৱা যাব, তেওঁৰ যদি গোটেই বছৰটোৰ কাৰণে কোনো ধৰণৰ অসুবিধা নহওক, তাৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে। ৰাখিডাল পিন্ধোৱাৰ আগত আমি জানোৱেই ফুট দিয়া যায়। যদি এই ফুটটো হালধি নহ'লে কেশৰ বা চন্দনৰ দিয়া যায়, তেতিয়াহ'লে খুব বেছি ভাল হয়। তাৰ লগতে যদি আপুনি জীৱনত আৰ্থিক উন্নতি বিচাৰিছে, তেতিয়াহ'লে লক্ষ্মীনাৰায়ণৰ সন্মুখত এডাল ৰঙা ৰঙৰ ৰাখি আপুনি অৰ্পণ কৰিলে ৰাতিপুৱা সময়ত, আৰু তাৰপিছত নিজে যদি পিন্ধি লয়, তেতিয়াও আৰ্থিক উন্নতিৰ ক্ষেত্ৰত বহুত বেছি সহায় হয়। যদিহে আপোনাৰ ৰাহু, কেতু, শনিয়ে বহুত বেছি ডিষ্টাৰ্ব দি আছে, তেতিয়াহ'লে যিকোনো ৰাখি আপুনি ল'ব লাগিব, আৰু ৰাখিডাল আপুনি শিৱলিংগত টাচ কৰাব লাগিব, আৰু ভগৱান শিৱক আপুনি প্ৰাৰ্থনা কৰিব যে ভগৱান শিৱ বা আপুনি যাতে মোক সকলো বিপদৰ পৰা, বিশেষকৈ ৰাহু, কেতু, শনিৰ পৰা আপুনি বচাই ৰাখে, সেনে কৰিলে আপুনি সেই ৰাখিডাল পিন্ধিব পাৰে। যদিহে আপুনি নিগেটিভিটি, ব্লেক মেজিক আদি সমস্যাত জৰ্জৰিত হৈ আছে, তেতিয়াহ'লে হনুমানজীক এডাল ৰাখি আপুনি পিন্ধাব লাগে তেওঁৰ হাতত, আৰু এডাল ৰাখি, দুডাল ৰাখি লৈ যাব লাগে। এডাল ৰাখি আপুনি হনুমানজীক পিন্ধালে, আৰু বাকীডাল আপুনি হনুমানৰ টাচ কৰাই আনি পেলাই নিজে যদি পিন্ধি ল'ব পাৰে, তেতিয়া আপুনি বিভিন্ন ধৰণৰ এই সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰিব। মনত ৰাখিব, ৰাখি পিন্ধোৱাৰ সময়ত ব্লেক কালাৰ বা ব্লু কালাৰ ৰাখি পিন্ধোৱাৰ পৰা আপুনি যদি বিৰত থাকে, আপোনাৰ কাৰণে ভাল হ'ব।